আপোনালোকৰ মই এটা 7টা ল'ৰাৰ ওপৰত এটা ভিডিঅ' বনাম, আপোনালোকে চাই থাকক। এই আমাৰ গাঁৱত ইমান তাৰমানে 7টা ল'ৰা আছে, তাৰমানে চব একে ঠাট্টা কৰি থাকে। মই ৰাস্তাত ওলালে মই ঠাট্টা কৰি থাকে। মই একদিন দোকানত আহিছোঁ, ইয়াতে মই চিপছ খাই আছিলোঁ এক পেকেট। চিপছ খাই থাকোঁতে সেই 7টা ল'ৰাজনে মোক ঠাট্টা কৰিব ধৰিছে। এই চিপছ খাই থাকোঁতে ল'ৰাজনে ল'ৰা চাৰতাই কৈছে ই চিপছ খাই আছে, হাঁহিব ধৰিছে, এনেকৈ হাঁহিব ধৰিছে। হাঁহোতে মই অকণ অকলে 7টা ল'ৰা আছিল কাৰণে মই চুপচাপ ঘৰলৈ গ'লোঁ। ঘৰলৈ যাওঁতে একদিন এটা ল'ৰাক মই লগ পাই কৈলোঁ, এই তুমি কিয় ঠাট্টা কৰিছিলা? সেইজন ল'ৰাই কৈ মই এনেই ঠাট্টা কৰিছোঁ। সেই ল'ৰাজনক ক'লোঁ তুমি ঠাট্টা নকৰিবা। সেই ল'ৰাজনে কৈছে আৰু বেছিকৈ ঠাট্টা কৰিম। সেই ল'ৰাজনক ক'লোঁ মই তুমি ঠাট্টা নকৰিবা, তুমি ঠাট্টা কৰা তোমাক 1 চৰ মাৰিম কাণত তলে। সেই বুলি কৈ 7টা ল'ৰা আহি পালোঁ। মই এইকাৰণে তাহাঁতক মই ঠাট্টা নকৰিলোঁ আৰু নকৰোঁতে আপোনালোকে এই ভিডিঅ'টো দেখালেও ইমানতে সমাপ্ত কৰিব। আপোনালোকে তাৰমানে একেটাৰ কোৱা অৰ্থটো হৈছে তাৰমানে আমাৰ তাৰমানে গাঁৱত তাৰমানে কিছুমান এনেকুৱা ল'ৰা আছে যি এখেতক খুব ঠাট্টা কৰি খুব ভাল পায়। তাৰমানে চিপছ খাই থাকে তেওঁ ঠাট্টা কৰিছে, মই আছিলোঁ নহয়, মই দেখিছোঁ। তো সেই ল'ৰাকেইটাৰ নামটো বাৰু আমি নলওঁ, কাৰণ নামটো ল'লে এতিয়া বৰ দিগদাৰ হ'ব। তো ভিডিঅ'টো আছিল ইমানেই, যদি ভাল পাইছে লাইক এটা কৰিব। আৰু চেনেলটো নাপাৰিব বঙালটোৰ ল'ৰা, আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আপোনালোকে এনেকুৱা সেই ভিডিঅ' পাই থাকিব সদায়। তাৰমানে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব আপোনালোকে। তেতিয়ালৈ টাটা বাই বাই। টাটা।